নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ যোৱা ভিডিঅ'টো নেক্সট পাৰ্টটো আৰু তেতিয়া যে দেখুৱাইছিলোঁ তেল পিঠাৰ মিশ্ৰণটো আৰু এইখিনি আৰু ইয়াৰ পৰা এয়া ধুনীয়াকৈ ফুলাকৈ তেল পিঠা বনোৱা হ'ল যিহেতু মিশ্ৰণখিনি আগদিনাখনেই বনাই থোৱা হৈছিল তাৰ বাবে পিঠাবোৰ ধুনীয়াকৈ ফুলি উঠিছিল আৰু খাবলৈ বহুত ধুনীয়া হৈ গৈছিল আৰু এয়া ঘিলা পিঠাৰ বাবে পিঠাগুড়ি গুড় নাৰিকল আৰু তিল দি ধুনীয়াকৈ আটা মুঠি থোৱাৰ দৰে থৈ দিলে তাৰপিছত এয়া হৈছে তিল পিঠা দিবলৈ কৰি লোৱা যোগাৰখিনি য'ত দিছে গুড় নাৰিকল তিল আৰু আনফালে বনাইছে মাহীয়ে তিল পিঠা আৰু এই পিঠাবিধ বনাবলৈ আচলতে বহুত জটিল যিহেতু এইবিধ পিঠা বৰা চাউলৰে বনোৱা হয় আৰু তাতে বৰ্তমান সময়ত যিহেতু ঢেঁকী পাবলৈ নাই তাৰ বাবে মিক্সিত খুন্দা পিঠাগুড়িৰে এই পিঠাবিধ বনাবলৈ বহুত জটিল হৈ পৰে আৰু এয়া চাওকচোন মাহীয়ে বহুত সাৱধানতাৰে এই পিঠাবিধ বনাই গৈছে আৰু দেখিবলৈ ধুনীয়া হৈ গৈছে তাৰপাছত মই বনালোঁ এয়া ঘিলা পিঠা আৰু এনেকৈ পিঠাখিনি পুৰি লৈ অলপ সময় ঠাণ্ডা হ'বৰ বাবে থৈ দিয়া হয় আজিলৈ বাই বাই পুনৰ আকৌ এটা